নমস্কাৰ মই হিয়া মেধি আৰু আপোনালোকে মোক চাই আছে সপোনৰ আকাশ ইউটিউব চেনেলটিত আৰু এই চেনেলটি লাইক কৰিব সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ সপোনৰ আকাশ নমস্কাৰ স্বাগতম জনাইছো সপোনৰ আকাশৰ আন এটা ভিডিঅ'লে স্বাগতম জনাইছো ধন্যবাদ এবাৰ আমাৰ এটা ৰাউণ্ড আছে ইটো হিটো বহুতো বুলি ইটো হিটো বহুতো তাৰমানে যিকোনো ধৰণৰ কথা সুধো আৰু এইটো ৰাউণ্ডত টান নুসুধিবা দেই টান নসুধো জাষ্ট এনেই আৰু আপোনাৰ সেইখিনি ভাল লগা বেয়া লগা এনেকুৱা ধৰণৰ সোধা যায় তো প্ৰথম সুধিছোঁ আপোনাৰ প্ৰিয় অভিনেতা না অসমৰ ৰবি শৰ্মা আৰু উৎপল দাস অভিনেত্ৰী সকলোকে ভালকৈ প্ৰস্তুতি ভাগ বেছি ভাল লাগে আৰু কণ্ঠশিল্পী বুলি ক'লে শান্তাউজিৰ বাইদেউ আৰু জুবিন গাৰ্গ অলৱেজ আৰু অসমীয়া মানে শেহতীয়াকৈ আপুনি চিনেমা হলত গৈ চোৱা এখন অসমীয়া যদি মিছন চাইনা আৰু এখন কাঞ্চনজংঘা চালোঁ চাইছে আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা দিনটো মই যেতিয়া জন্ম লৈছিলোঁ সেইটোৱে ভাল হ'ব জন্মদিনটো ন কিন্তু মোৰ এটা আফচোচ থাকি গ'ল মই 13 ফেব্ৰুৱাৰী মোৰ জন্ম 14ত হ'ব লাগিছিলে ভেলেণ্টাইন ডে তেতিয়া বেছি ভাল হ'ল একেলগে ভেলেণ্টাইন ডে আৰু বাৰ্থডে দুইটাই চেলিব্ৰেট কৰিব পাৰোঁ আৰু মোৰ লগৰবিলাকে কয় আমি ভেলেণ্টাইন ডে তোৰ বাৰ্থডে বুলি ফাঁকি মাৰি ঘৰত বেলেগ মানে ফুৰিব যাব পাৰিলোহেঁতেন বয়ফ্ৰেণ্ডৰ লগত গতিকে তই 14ত কিয় জন্মদিন নাপাত বুলি কয় তো 14ত হ'লে খুব বেছি ভাল হ'ল তো আটাইতকৈ বেয়া লগা দিন যদি বেয়া লগা দিন তেনেকুৱা বহুত আছে বেয়া লগা মানে কোনোবাই হাৰ্ট কৰিলে বেয়া লাগে বা মিছা কথা ক'লে মোৰ সন্মুখত কোনোবা মিছা কথা ক'লে বেয়া লাগে আৰু তেনেকুৱা আজি এতিয়া বিশ্বাসঘাতকতা কৰিব লগৰে বোলে কোনোবাই যদি মোৰ লগতে আছে কিন্তু মোৰ কথা বেয়াকৈ কৈছে তেনেকুৱাও বেয়া লাগে আৰু আপোনাৰ মোবাইল ফোনটোত ছেভ থকা এটা নাম্বাৰ যিটো নাম্বাৰ আপুনি অদ্ভুত কিবা এটা নাম দি পেলাই ছেভ কৰি ৰাখিছে হেৰি যে কি কয় এয়াৰটেলৰ ফোনটো কামোৰ ফোন বুলি ছেভ কৰিছোঁ কামোৰ এয়াৰটেল তেনেকুৱা ঠিকে আছে আৰু এটা যদি সোধোঁ এতিয়া এটা আপোনাক যদি ঐশ্বৰিক শক্তি দিয়ে ভগৱানে ঐশ্বৰিক শক্তিটো পোৱাৰ পিছত আপুনি অসমখনৰ কি পৰিৱৰ্তন কৰিব বিচাৰিব আৰু আপোনাৰ নিজৰ লাইফত কি পৰিৱৰ্তন বিচাৰিব তেনেকুৱা শক্তি দিলেতো বাপৰে বাপ আৰু ক'বই নালাগে মই চাগে চবতকৈ সুখী হ'ম নেকি মইতো প্ৰথমতে গুৱাহাটীখন ইমান পলিউশ্যন হৈছে এই যে জাবৰ জোঁথৰ য'ত ত'ত পেলাই এইবোৰতো পূৰা ক্লিন কৰি দিলোঁহেঁতেন আৰু এই নলা যেনেকৈ ভৰলোঁ ইমান লেতেৰা পানীখিনি এইবোৰ চব চাফা কৰিলোঁ হয় আৰু যদি নিজৰ কিবা এটা কাম কৰিব লাগে তেতিয়াহ'লে গোটেই ৱৰ্ল্ড টুৰ কৰিলোঁ হয় ফ্ৰীতে হৈ গ'ল হয় য'তে মন যায় ত'তে গৈ থাকিব পাৰিলোহেঁতেন ঠিকে আছে বৰ্তমান যিখিনি নৱপ্ৰজন্মৰ কণ্ঠশিল্পী আহি আছে বৰ্তমান যিখিনি মানে কণ্ঠ গীত গাই আছে তো তেওঁলোকৰ ভিতৰত আপোনাৰ ভাল লগা কণ্ঠশিল্পী বুলি ক'লে প্ৰায় সকলোকে ভাল লাগে যিখিনি গানবোৰ শুনো বা ইউটিউবত চাওঁ বা পঠিয়াইতো গানবোৰ পঠিয়াই বা শুনকচোন কেনেকুৱা হৈছে মই প্ৰথম ট্ৰাই কৰিছোঁ তেনেকুৱা ভালেই কিন্তু হেৰি কিছুমানে বহুত ভালেই গায় আৰু আজিকালিতো বিৰাট ইজি হৈ গৈছে আমি যেতিয়া আগতে প্ৰথম গান গাইছিলোঁ তেতিয়া অডিঅ' কেছেটবোৰ আছিলে আৰু আমি যেতিয়া ষ্টেজ শ্ব' কৰোঁ এখন শ্ব' চাই ভাল লাগিলে আৰু এখন শ্ব' বুকিং হয় এখন শ্ব' চাই ভাল হ'লে আৰু এখন বুকিং হয় তেনেকুৱা আছিলে কিন্তু আজিকালিতো বহুত ইজি হৈছে মিডিয়া আহি গৈছে তো এই মোবাইলটো হাততে থাকে চাব এতিয়া তোমালোকেতো গমেই পাই মাজতে এনেকুৱা গান বহুত ভাইৰেল হৈছে ভাল গাইছে আৰু পূৰা ভাইৰেল হৈ গৈছে তেনেকুৱা আৰু চান্স পাইছে তেতিয়া গতিকে শিকিব লাগে কিন্তু বাকীটো ভালেই গায় সকলোৱে কিন্তু অলপ যদি ক্লাছিকেলটো শিকিব লাগে আৰু কিবা এটা যদি গান বেলেগৰো গান গায় তেতিয়া শুনি কিটো ফিল লৈছে উচ্চাৰণটো কি কৰিছে চবখিনি চাব লাগে আৰু তেনেকৈ গালে ভাল আপোনাৰ যদি ভাল লগা গীত পুৰণি হওক বা নতুনেই হওক আটাইতকৈ আপোনাৰ ভাল লগা গীত বুলি ক'লে কোনটো গীত লতাজিৰ গান এটা খুব ভাল লাগে অকণমান যদি গুণগুণাই দিয়ে গানটোৰ নাম গুম যায়েগা চেহৰা ये बदल जाएगा मेरी आवाज़ ही पहचान है गर याद रहे ओ नाम गुम जाएगा चेहरा ये बदल
এই গীতটো ভাল লাগে খুবেই সুন্দৰ ধুনীয়াকৈ গাইছে ভাল লাগিছে বিচাৰোঁ আশা কৰোঁ আপুনি এনেকৈ আৰু আগবাঢ়ি যাওক আৰু ভাল ভাল কাম কৰি যাওক ভাল ভাল গীত দৰ্শকে উপভোগ কৰক দৰ্শকে পাই যাওক সেইটোৱে কামনা কৰিছোঁ আৰু যথেষ্ট আপোনাৰ ব্যস্ত তাৰ মাজতো আমাক ইমানখিনি সময় দিলে তাৰ কাৰণে যথেষ্ট ধন্যবাদ জনাইছোঁ মই খুব সুখী তোমালোকক ধন্যবাদ জনাইছোঁ ভাস্কৰ ৰক টিম আৰু তোমালোকৰ চেনেলত ধন্যবাদ জনাইছোঁ এনেকৈ যাতে পূৰা আৰু এনেইতো পপুলাৰ চেনেলটো বহুত পপুলাৰ আৰু যাতে পপুলাৰ হয় তাৰে আশা কৰিছোঁ থ্যাংক ইউ সো মাচ নমস্কাৰ নমস্কাৰ